তো গাইজ ফাইনেলি কলাক্ষেত্ৰ পাই গ'লোঁ। এইখন কলাক্ষেত্ৰৰ গেট, তাতে টিকেট কাটিব লাগিব। তো গাইজ ফাইনেলি এইখন টিকেট কাটি ল'লোঁ, দুজনৰ 60 টকা। তো এতিয়া আমি ভিতৰত সোমাই আছোঁ। এইখন গেট, তো ইয়াতে তো গাইজ ইপিনেদি যাব লাগিব, ইপিনেদি না। তো ইপিনে টিকেটটো চেক কৰিব, ইয়াৰ পৰা যাব লাগিব। আমাৰ টিকেট চেক কৰি আছে। তো গাইজ ফাইনেলি আমি টিকেট চিকেট কাটি তাৰপিছত ভিতৰত সোমাই আহিলোঁ। তো মানে মই অকলে অহা নাই, মোৰ লগত আৰু এজন আহিছে। তো এইজন চাওক, এইজন চাওক। তো গাইজসকলক কি ক'ব কোৱা? লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ শুনিছে, মোৰ বিয়াই এইটো হয় বিয়াই। তো মানে এই কয়দিন ভিডিঅ' চিডিঅ' দিব পৰা নাই, মানে কিবা এটা কাৰণ আছিল। কাৰণ মানে মোৰ বহুত প্ৰব্লেম চলি আছে। তো প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' চিডিঅ' দিব পৰা নাই আপোনালোকক। তো সেই প্ৰব্লেম প্লাছ মাইনাছ কৰি কিবাকৈ আৰু আহি গ'লোঁ আপোনালোকক ভিডিঅ' দিয়াৰ কাৰণে। তো চাই থাকক। তো ইয়াতে চুইমিং পুলৰ নিচিনা এইটো চাই আছে। তো ইয়াতে মিস্ত্ৰীবিলাকে কাম কৰি আছে। তো ইয়াতে কাম চলি আছে, ইপিনে চাই আছে। তো কাম চলি আছে মানে গাইজ চাওক, বৰষুণ আহি আছে। বৰষুণৰ কাৰণে বহুত প্ৰব্লেম হৈ গ'ল। ইমান আশা কৰি ইমান দূৰৰ পৰা আহিছোঁ, বৰষুণ আহি গৈছে। তো এইটো চাওক, বিয়াই পূৰা বিন্দাছ আহি আছে, কি কম। ইপিনেও কাম চলি আছে। তো চাওক, আৰু ভিতৰত যাই আছোঁ। আৰু এখন গেট, এইখন গেট চাই আছে। তো গাইজ ভিউটো মানে সন্মুখৰ ভিউটো বহুত ধুনীয়া। তো আপোনালোকক দেখাই আছোঁ, তো আপোনালোকে চাই থাকক। এইটো চাওক, তো মানে এইটো বিল্ডিংটো চাওক। এইটো বিল্ডিঙৰ ভিতৰত মানে বহুত কিবা কিবি বস্তু আছে। তো সেইকেইটা তো এইটো চাওক সন্মুখত ইমান ধুনীয়া। মানে এইবিলাক যি দেখি আছে, এইবিলাকৰ চাইডে চাইডে দি পূৰা পানী একদম পূৰা ছিটকাই যায়। তো এতিয়া মানে সেইটো দিয়া নাই, তো সেইকাৰণে পানী চানী অহা নাই। তো পানী আছে এতিয়া, পানী মানে বৰষুণ চৰষুণ মানুহ ইমান নাই। তো সেইকাৰণে একদম ফাঁকা ফাঁকা লাগি আছে। হা, একদম ফাঁকা ফাঁকা লাগি আছে, মানুহ নাই। বৰষুণ আমাৰ টিকেটটো নাই গ'ল, বৰষুণ কাম নহ'ল আমাৰ আজি। নেক্সট আৰু আহিম গাইজ, চাই থাকক শেষলৈকে। তো গাইজ ইয়াতে মানে ফটো চটো উঠি আছে বৰষুণৰ মাজতো। মানে বহুত বৰষুণ আহিছে, আমি ভিতৰত আহি ফাঁচি গৈছোঁ অলৰেডি। ইমান টকা খৰচ কৰি আহিছোঁ, আহি মানে অলৰেডি বেয়াকৈ ফাঁচি গৈছোঁ বেগ। তো গাইজ ফাইনেলি এতিয়া বৰষুণ অকণমান কমিছে। তো কমিছে এতিয়া, তথাপি নামিয়ে আছে। ইপিনে চাব পাৰিছে, পানীয়ে পানী, টাইলছৰ ওপৰত পানী, মানে টাইলছ চাইজ পূৰা লগোৱা আছে। তো কি ক'ম আৰু, ক'ব লগা একো নাই আৰু। বিয়াই পূৰা ফটো উঠি আছে, পূৰা জোচত উঠি আছে ফটো। তো আমিও উঠিম, কেইটামান পিছত উঠিম। বৰষুণ আহি আছে, অলপ চলপ আপোনালোকক এইখিনি জেগা অলপ দেখুৱাই লওঁ। তাৰপিছত যদি সময় হয় তো আমি ফটো উঠিম, একেলগে উঠিম, আপোনালোকক চাব পাৰিব। তো ধুনীয়া জেগা, ভাল লাগি আছে, ভাল পৰিৱেশ, কি ক'ব। তো ইপিনে কামো চলি আছে, মানে কাম চলিয়ে আছে অলৰেডি। তো অ' মাই গড, তো এইটো ইমান ধুনীয়া ধুনীয়া গছটো চাই আছে যে, ইমান ধুনীয়াকৈ ডিজাইন কৰি বনাই দিছে। তো গছৰ তলত একপি ফটো উঠিম আমি। তো গাইজ ইমান ধাৰাসাৰ বৰষুণ আহিছে, আমি বৰষুণৰ মাজত ভিজি ভিজি গৈ আছোঁ। অ' মাই গড, এই চাওক ইমান বৰষুণ। অ' মাই গড, চাওক এইটো বিয়াই আহি আছে। বহুত বৰষুণ আহিছে, মানে কি ক'ম, একদম ভিগি গৈছোঁ আমি। এইটো বিয়াই আহি পালে। তো মানে পূৰা ভিজি গৈছে, জীৱন শেষ বোলে, কি ক'বা। তো এইটো চাই আছে। অ' মাই গড, এইটো আৰু কি বস্তু। মোৰ মোবাইলটো একদম ভিজি শেষ, মোবাইলৰ বৰবাদ, মোবাইলটো লণ্ড ভণ্ড হৈ গৈছে।
তো গাইজ মানে ইমান দূৰৰ পৰা ইমান আশা কৰি আহিছিলোঁ যে আপোনালোকক ভালকৈ কলাক্ষেত্ৰটো দেখুৱাম, কিন্তু এইটো বৰষুণটো দেখাই দিয়াচোন। তো গাইজ চাই আছে ইমান ধাৰাসাৰ বৰষুণ আহি আছে মানে। তো আপোনালোকে দেখা পালে ইমান বৰষুণ আহিছে, বৰষুণৰ অৱস্থাটো একদম বেয়া কৰি দিছে, মানে একদম ভিগি চিগি মোবাইল চোবাইল চশমা ঘড়ী চৰি চব ভিজি গৈছে। তো চাই থাকক, তথাপি আপোনালোকক যদি বৰষুণ কমাৰ পিছত যদি দেখাব পাৰোঁ তো আপোনালোকক দেখাম। তো তো গাইজ মানে আমি ওপৰত উঠিলোঁ, ওপৰৰ পৰা আপোনালোকৰ কলাক্ষেত্ৰৰ ভিউটো দেখুৱাবলৈ চেষ্টা কৰিম। তো গাইজ এইটো বা কি, এইটো তো আমি ওপৰত উঠি গ'লোঁ অলৰেডি। এইটো কি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো মানে ৱাও, মানে এইটো ৱাও 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 ৱাও, এই দেখো আভি মজা আয়েগা। তো গাইজ চাই আছে আমি ওপৰৰ পৰা কলাক্ষেত্ৰৰ ভিউটো দেখাই আছোঁ। তো বৰষুণ চাওক, বৰষুণ তথাপি আপোনালোকক ভিউটো দেখাই আছোঁ ভালকৈ। কি ক'ম, অসম। তো বিয়াই তো কি ক'ব, কেনে লাগি আছে জেগাখিনি চাই? মজা মজা, আহিব আপোনালোকে, মজা। তো গাইজ মানে যদি আপোনালোকে আহিব বিচাৰিছে তো আহি যাব। ইয়াত মানে টিকেট এজনৰ 30 টকা, আমি দুজন আহিছোঁ, দুজনৰ আমাৰ 60 টকা লৈছে। তো আহি যাব আৰু ভাল জেগা, ভাল লাগিব, ভাল ফিলিংছ আহিব। ৱাও, এই বস্তুটো চাবচোন, ইমান ধুনীয়া লাগিছে বস্তুটো, কি বা বস্তু। তো এইপিনে ভিতৰত যাব নেকি বিয়াই? নীৰৱতা বাঞ্ছনীয়, চাইলেণ্ট ইজ ফটোগ্ৰাফী লোৱা নিষেধ। ইয়াতে তাৰমানে ফটো লোৱা নহ'ব। তো ফটো লোৱা নহয় যদি আমি ভিতৰতে নাযাওঁ। তো গাইজ মানে ইয়াত মানে ভিডিঅ' কৰা নিষেধ, কিন্তু তথাপি চুৰি কৰি আপোনালোকৰ কাৰণে অলপ দেখুৱাই আছোঁ। যদি কিবা হয় আৰু হ'ব আৰু, তো আপোনালোকৰ কাৰণে অলপ দেখাই আছোঁ, অলপ ৰিস্ক ল'লোঁ আৰু আপোনালোকৰ কাৰণে। তো গাইজ আমি ওপৰত উঠি আছোঁ, চিৰিয়েদি বহুত ওপৰত উঠিব পাৰি। বা উঠি গ'লোঁ, কেমেৰা এলাও নাই মানে, তথাপি বনাই আছোঁ আপোনালোকৰ কাৰণে। কি আৰু এইবিলাক চাওক, এইটো চাওক, এইবিলাক ৰহস্য মই একো নাজানো, নাম নাজানো গাইজ, তথাপি আপোনালোকক দেখুৱাই আছোঁ। বহুত কিবা কিবি আছে, চাব পাৰিব। ইপিনে ইপিনে চব জেগাতে আছে। বিয়াই ৰহস্যটো কৈ দিব নেকি? খালি মজা মজা কৰিলে নহ'ব, ৰহস্য কৈ দিয়ক পাব্লিকক, এইটো ৰহস্য কৈ দিয়ক। নাজানে নেকি? বিয়াই নাজানে, বিয়াই লাজ পাইছে, লাজ কৰিছে। বিয়া আৰু ওপৰত উঠিব পাৰিব, চিৰি। মাই গড, চাওক ওপৰৰ পৰা। ভাই মজা আ গয়া। তো গাইজ মানে কি ক'ব, আচৰিত বস্তু বনাই থৈছে, আচৰিত মানে কি ক'ব। এইপিনে মানে কি ক'ম আৰু, ক'ব লগা মানে মই ভাষা বিচাৰি পোৱা নাই। মানুহে যি কেনেকুৱা বস্তু নেজানে, সেইটো কি বস্তু নেজানে সেইটো কওকচোন। চব জানে, এইটো চাওক কিহেদি কি বনাই দিছে। এটা বস্তু আপোনালোকক দেখাই আছোঁ, চাওক বুৰ্জ খালিফা। এইটো চাওক, এইটো বুৰ্জ খালিফা। মাই গড, কেনেকৈ কি বস্তু এদি বনাই থৈছে চাওকচোন, বাঁহেদি বনাই দিছে। কি আচৰিত নে, আচৰিত বস্তু, ভাবিব লগা। এইটো আৰু চাওক বহুত পুৰণা, এইটো কিবা বহুত পুৰণি বস্তু। এইটো নাম নাজানো, এতে নাম আছে সনাতাৰ, এইটো নাম।
Oh my god. এইটো চাওক। Oh wow. মজা आ गया। মানুহ থাকিলে ক'ব বিয়াই ক'বচোন। ৱাও ৱাও। তো গাইজ মানে বৰষুণ এতিয়া গুচি গ'ল। তো এতিয়া আমি ওপৰত আছোঁ, বহুত ওপৰত আছোঁ। এইপিনে চাব পাৰিছে আমি বহুত ওপৰত আছোঁ। তো এতিয়া আমি তলফালে নামি যাম। এতিয়া মানে বৰষুণ নাই, সেইকাৰণে তলত নামি আৰু কিবা কিবি আছে যদি দেখাই দিম আৰু। তো ব'লক। তো গাইজ এতিয়া আমি ইপিনে যাই চাওঁ, ইপিনে কি আছে ওপৰত যাই চাম, ওপৰত যাই দেখাম। তো ব্লক। তো গাইজ এতিয়া বৰষুণ অলপ কমিছে মানে আহিয়ে আছে, অলপ অলপকৈ পৰিয়ে আছে। তথাপি আমি আৰু এটা ছাইডত গৈ আছোঁ। এইটো ছাইডত কি আছে আপোনালোকক দেখাই আছোঁ। এইটো ইপিনেও যাব পাৰি, কিন্তু ইপিনে নাযাওঁ আমি এইটো ছাইডেদি যাম। তো এইটো ছাইডৰ পৰা কিবা আছে গম নাপাওঁ। তো গাইজ মানে এইটো কলাক্ষেত্ৰত মানে ইয়াতে মানে ধুনীয়া জেগা এখন, ভাল লাগিব আপোনালোকেও আহিলে। কিন্তু ইয়াতে বেছিকেলি আমি দুজন আহিছোঁ, দুজন ল'ৰা। এই ল'ৰা দুজন আহিলে ইয়াত আহি ফিলিংছ নাহে। তো ইয়াতে আহিলে বেছিভাগ মানে গাৰ্লফ্ৰেণ্ডে লৈ আহে, গাৰ্লফ্ৰেণ্ড বা ফেমিলি। তো আমাৰ যিটো নাকি আমাৰ দুটাৰ এটাও নাই। তো কি ক'ম, অ' মাই গড কি চাইছোঁ বে, অ' মাইনা। তো গাইজ মানে আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে যদি কলাক্ষেত্ৰত আহে তো 30 টকা টিকেট। আহিলে ভাল লাগিব, কিন্তু ছিংগল নাহিব দেই। এটা মানে আমাৰ সেইটো ফিলিংছ আহি আছে, কিয় আহিলোঁ মানে য'তে যাওঁ য'ত চাওঁ যোৰা লাগি বহি আছে, কথা পাতি আছে, মানে ফেভিকল আটাৰ নিচিনা বহি আছে। মানে আমাৰতো আমি আৰু দুটাই আৰু পূৰা এনজয় কৰি আছোঁ, চাই আছোঁ সেইবিলাক। আৰু আমাৰতো সেইবিলাক কপালত নাই মানে সেইবিলাক একদম ফাল্টু, ভাল নহয় সেইবিলাক, ভাল নহয়। ভাল পোৱা চাল পোৱা একদম এইবিলাক চেপ্টাৰ ক্ল'জ কৰি দিছোঁ আমি। আমাৰ সেনেকুৱা ছিষ্টেমে নাই, আমি সেনেকুৱা টাইপৰে নহয়। মানে টাইপৰ বুলি আৰু বেলেগ নাভাবিব, মানে ভাল নালাগে প্ৰেম চেম কৰি, সময় নষ্ট, টাইম লছ। তো গাইজ ইয়াতে মানে আৰু ট্ৰেইনৰ নিচিনা কিবা এটা আছে, আপোনালোকক দেখাই আছোঁ। তো ব্লগ এইটো ভিতৰত আমি সোমাই গ'লোঁ অলৰেডি। ভিতৰত সোমাই গ'লোঁ মানে ইয়াতে মানে আপোনালোকক দেখাই আছোঁ। এইপিনে এইটো চাই আছে যে এইটো ৰেল লাইনৰ নিচিনা দেখা পাইছে, সেইটো দি মানে উঠিব পাৰি ওপৰত। তো আমিও উঠিম বুলি ভাবিছোঁ। তো এতিয়া গৈ আছোঁ, টিকেট কাটিব লাগিব। ইয়াতে আহিলে মানে এইটোৰ কাৰণেও এক্সট্ৰা টিকেট, ভিতৰত সোমাৰ কাৰণে এটা এক্সট্ৰা টিকেট আছে, আৰু ইয়াতে আহিলে ইয়াৰ এইটোৰ কাৰণে এক্সট্ৰা টিকেট। তো আমি ওপৰত উঠিম। তো ব্লগ চাই থাকক। তো গাইজ ইয়াতে বেলেগ মানুহ নাই, আমি দুটাই আছোঁ। তো আমি দুজনে ইয়াতে মানে কি ক'ম, টিকেট বা কিমান টকা সুধি লওঁ। আছে মানে বৰষুণৰ কাৰণে অলপ প্ৰব্লেম হৈ গৈছে, মানে কেইজন বা উঠিব, আমি দুজন আছোঁ, দুজনে কিবা এটা লেখা আছে অনুগ্ৰহ কৰি টিকেট লৈ ওপৰলৈ উঠিব। তো আমি টিকেটটো লোৱাই নাই, টিকেটৰ হাৰটো বা কিমান টকা তো আপোনালোকক সেইটো দেখাই আছোঁ, কেই টকা বা লয়। তো এইটো টিকেট কাউণ্টাৰ হয়। গাইজ মানে টিকট ইয়াতে ওপৰত উঠিলে 50 টকা লয়। মানে কি হৈছে, ওপৰত উঠিছোঁ আমি, উঠাৰ পিছত মানে কি ক'ব, ইমান ভয়ত মানে মোবাইলটো এনে কৰি আছিল, সেইকাৰণে মই ভিডিঅ' এইটো বনাই নাই। তো ঠিক আছে, আপোনালোকে আহিলে উঠিব পাৰিব, 50 টকা অনলি। চাই আছে গাইজ, ওপৰেদি গৈ আছে, কেনেকৈ গৈ আছে। তো জেগাখিনি আপোনালোকক অকণমান ভালকৈ দেখাই আছোঁ। তো চাওক, তো এইটো দেখা পাইছে যে
এইটো দি মানে বহুত এৰিয়াটো ডাঙৰ আছে পুৰা এপাক ঘূৰাওঁতে 50 টকা ল'ব। তো গাইজ মানে এতিয়া সন্ধিয়াও হৈ গৈছে, তো এতিয়া আমি গুচিও যাম। তো এতিয়া মানে কেমেৰা কোৱালিটিটো ইমান ভালকৈ অহা নাই, তো আপোনালোকে যিমানখিনি দেখুৱাব পাৰিছোঁ তো দেখাই দিলোঁ, তো আপোনালোকে চাই থাকক। তো গাইজ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব। তো মানে গাইজ আপোনালোকক কেইদিনমান ভিডিঅ' দিব পৰা নাই, মোৰ মানে প্ৰব্লেম চলি আছে, সেইকাৰণে আপোনালোকক ভিডিঅ' মই ৰেগুলাৰ দিব পৰা নাই। যদি মোৰ প্ৰব্লেমটো ছল্ভ হৈ যায় তাৰ পিছৰ পৰা মই আপোনালোকক ৰেগুলাৰ ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম। তো আপোনালোকে ভালে থাকক, সুস্থ থাকক, নতুন ভিডিঅ'ত নতুন কিছু লৈ আহি আছোঁ। তো এতিয়া বাই।